বেছি হোৱা নাই। তো এয়া ৰাস্তাৰ কাষত মাৰি আছে মানুহে মাছ মাৰি আছে। এতিয়া আমি পাই গ'লোঁ আদাবাৰী চক। তো গাইজ হার আহিছে গাইজ। তো মই দেখুৱা বিদ্যা বয়াৰ হার আহিছে এইগিলা। তো এয়া দেখুৱাইছোঁ বিদ্যা টানি নি মানে এইটো হৈছে ৰাস্তা এটা হাজো দৌলাহাল যোৱা সেইটো ৰাস্তাটো তাৰে ওপৰত পানী এইগিলা। তো খোজকাঢ়ি আহিছোঁ আপোনালোকক কেনে ধাৰ দেখি আছোঁ। মোক মানে সিফালে টানি লৈ যাই আছে। ভালকৈ ৰওক। তো ইয়াৰ গাইজ আদাবাৰী আমি বহুত পানী হৈছে। মানুহৰ ঘৰবিলাক তল আছে, মানুহৰ ঘৰৰ ভিতৰত এবুকি পানী আছে। আপোনালোকক দেখাই দিম, আপোনালোকে চাই থাকিব পানীৰ ধাৰ কেনেকুৱা। আৰু গাইজ দেখি ফোন মাৰি আছে তো গাইজ ফোন আহিছোঁ। हेलो, आप कौन? कहाँ लगाया फोन? आपका क्या नाम है? हमसे क्या काम है? भौंक रहा है ये बदतमीज। আগাটো হৈছে গাইজ। সেয়া চাওক গাইজ কিমান মানুহ হৈছে পানী চাব। তো পানীৰ মানে শব্দটো শুনক, চাউণ্ডটো শুনক, কেনে চাউণ্ড এটা কেউফালে গুজৰি গুমৰি আহিলে বন উটুৱাই নিলেহি গাঁওখন। তো এয়া গাইজ মানুহৰ ঘৰত পানী উঠিছে। তো এনেকুৱা মানে বহুত। তো সেইখন এখন স্কুল গাইজ চাওক, স্কুল পানীত ডুব গৈছে। তো গাইজ এতিয়া ঘৰত যাওঁ আৰু।